আজি পূজা চাবলৈ বুলি ওলাইছোঁ নাজানো এদিন ওলালোঁ একো নেদেখিলোঁ আজি আকৌ যাওঁ কিবা কিবি ওলাইছে বুলি শুনিছোঁ যাওঁ তেতিয়াহ'লে আহক আপোনালোকো আমাৰ লগত গুৱাহাটী পূজা চাওঁ তেতিয়াহ'লে চুবু ৰেডি পূজালে ইয়ে ৰেডি পূজা চাবলৈ বুলি ওলাইছোঁ এইটো চুবু কচুটোৱে কি কৰিছে ঐ মাত কিবা এটা এয়া চব সাজি কাচি পূজা চাবলৈ বুলি ওলাইছে নাজানো কি দেখোঁ কচুটো আমাৰ সিট বেল্ট লগাব লাগিব দেই আগত বহিলে আকৌ লগাই ল'ম সিট বেল্ট লগাব লাগিব বোলে আমাৰ আগৰ গাড়ীখনেই ভাল আছিলে অ' হুছেইন আগত কি এখন ছয়মাইলৰ ব্ৰিজ ফ্লাইঅভাৰ ট্ৰেফিক জাম লাগিলে 6 মাইলৰ তলত এইটো কিমান দেৰি ৰ'ব লাগিব ঠিক নাই চুবু বহুত ফুটি লাগিছে অলপ দেৰি চুবু বৰ হৈ যাব এতিয়া গুড বয় চুবু গুড বয় দুষ্ট নকৰে চুবু আমি কেনেকুৱা হৈ গ'লো আমি ভূত হৈ গ'লো আমি জম্বি ডান্স ভূত চাম তেতিয়া গান লগাই দিছে ই ডং 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 ৰেডিঅ'ডালহে বাজিব চাগে আমি ৰেডিঅ' নুশুনো নাচবো আমি ধুনীয়া গান শুনো নাচবো আমি ধুনীয়া ধুনীয়া ডিস্কো ডান্স কৰোঁ আমি হয়নে চুবু কলিয়া চাই এইফালে আমি মই মা ভূত হৈ আছে যা অ' গ'ল ষ্টাৰ্ট গাড়ী চলি গ'ল কেনেকৈ লাগিছে ৰেঞ্চ চাগাচোন চুবু বাইক আয়ো বাইক ডাঙৰ হ'লে চলাব লাগিব ন চুবু বাইক হেল্ল' জি কি চাইছে জি হাজি এইটো ঘড়ীও পিন্ধিছে পাই গাড়ী চলি গ'ল অলপ ফূৰ্তি কৰি জাষ্ট ৰাইঞ্চ চাগে কোৱাচোন টুইংকল ইউ ষ্টাৰ এখন পূজা ভিৰ কেনেকুৱা বাপৰে ভিৰ চোৱা মণ্ডপটো নামি নাযাওঁ মণ্ডপত মাই গড ভিৰ কিমান আজি ভিৰ আজি কি হ'ল মানুহবোৰৰ আজি আপোনালোকে দেখিছে কিমান ভিৰ হৈছে সপ্তমীৰ দিনাখন একোৱেই নাছিলে মন চন চবৰে বেয়া হৈ আছিলে কেনেকুৱা লাগিছে আজি একে পূৰা মানুহৰ ভিৰ কৰোণা গ'ল নেকি ঠিক নাই কৰোণাৰ কথা টেনশ্যন লোৱা নাই পূজা মেইন হৈ গৈছে চবৰে চাওক আপোনালোকে কিমান ভিৰ সৰু ল'ৰা ছোৱালী ছোৱালী চব ওলাই আহিছে সৰু ল'ৰা ছোৱালী দিছেনে বাইকত লৈ কেনেকৈ আহিছে পূজা মেইন হৈ গৈছে চবৰে কিন্তু ভুল মই ভাবিছোঁ ভুল ডিচিশ্যন নেকি এয়া মানুহৰ লাইন পূজাৰ মানুহ আছিলে ক'ৰ পৰা মানুহ ওলালে ইমান বেছি মানুহ আজি ইমানেই বেছি ভিৰ সেইদিনাখনতো একোৱেই নাছিলে সপ্তমীৰ দিনাখন আজি যেন ইমান বেছি ভিৰ চবৰে চাগে আমোহ লাগিলে
সেইকাৰণে চাগে ইমান বেছি ভিৰ আমি ট্ৰেফিক জামত আছোঁ আৰু আমি এনেও নামি নাযাওঁ আমি নামি যোৱাৰ প্লেনেই নাই কাৰণ চবু ইয়াৰ কাৰণে ভয় লাগে চবুৰ কাৰণে কাৰণ এতিয়াও কৰোণাটো যোৱাই নাই আমাৰ ভয় এটা আছে সেইটো কাৰণে আমি নামি নাযাওঁ গাড়ীতে এনেই চাবলৈ বুলি আহিছিলোঁ কিন্তু ইমানেই ট্ৰেফিক জামত আমি ফচি গ'লোঁ কিবা বাটতে কিবা পূজা মণ্ডপ পালে হেৰি কৰিলোঁ হয় এতিয়া তেনেকুৱাকৈ নাই সোমাব লাগিব আৰু এনেকৈ ইমান ভিৰত নামি যোৱাটো ছেফ নহয় সেইকাৰণেতো আমি নাযাওঁ আপোনালোককো ইমান তেনেকুৱাকৈ একো দেখুৱাব নোৱাৰিম চাগে ইফালে এটা পূজা মণ্ডপ আছে লগোৱা আছে ইমানেই মানে ভিৰ লাগিলে পূজা মণ্ডপৰ একো পূজা মণ্ডপ আমি নামি যাবও নোৱাৰোঁ ইমান বেছি ভিৰ আজি তো যোৱাটো মানে ছেফেই নহয় আজি নামি যোৱাটো ইমানেই বেছি ভিৰ তো বহুতে ভয় লাগে ৰিপৰ্ট নামি যোৱা নহয় আমি মানুহজনে বোলো নাথাকিব তেনেকেই নিয়ে একপাক যাম আৰু চাম এনেকৈ ভাবিছিলোঁ আপোনালোককো দেখুৱাম আপোনালোকক ভিৰহে দেখুৱাব পাৰিম মানুহক দেখাব পাৰিম এইখিনিয়ে আজি গুৱাহাটীত বহুত ভিৰ এনেকুৱা দিন যাতে আকৌ ভালকৈ আহক আৰু এইখিনি মানুহ যাতে ভালকৈ আৰু একো মানে ছেফ যাতে মানে কৰোণা কাৰো একো নহয় সেয়াই কৰিলোঁ আৰু কাৰণ মানুহখিনি মনৰ জোৰতে ওলাই আহিছে কাৰণ পূজা বুলি ক'লে মনটো কেনেকুৱা আমাৰ মানে ফৰকাল লাগে কেনেকুৱা মানে ৰঙীন চঙীন লাগি থাকে সেইকাৰণে মানুহখিনি ওলাই আহিছে মানুহখিনি যাতে কাৰো একো নহয় আৰু সেইটোৱে ভাবিলোঁ কাৰণ বাচ্ছা চাচ্ছা এজেণ্ট মানুহ বহুত আহিছে তো ভয়ো লাগি যায় এনেকৈ আমিতো এতিয়া আমি যাওঁ নামো বুলি ক'লেও আমি নামিব নোৱাৰিম মানে আমাৰ ভয় লাগে তো ভয়তে নমা নাই চবুৰ কাৰণে তো সেইকাৰণে আৰু কাৰো যাতে নহওক বাচ্ছাবোৰ চব নোমোৱাই কেনেকৈ নিছে তো সেইদিনাখন একোৱেই নাছিলে আজি আকৌ ইমান হ'ল নাজানো আৰু বাকী ঠাইত ক'ত হৈছে গুৱাহাটীত কিন্তু টাৱাং পূজা চলিছে মানুহে একো কৰোণা মনা নাই পূজা চাইছে কৰোণালৈ ভয় চয় নাই এইটো আমাৰ কচুগুটি এনেকৈ আছে কচুগুটি জম্বি হৈ গ'লো চা আকৌ জম্বি আমি ভিৰতে আছোঁ অ' ষ্টাৰ্ট হৈ গ'ল এই অকণমান যায় আকৌ হয় এয়া আমি হাইৱেত উঠি দিলোঁ গুৱাহাটী খানাপাৰা এইফালে ওলাই দিলোঁ কাৰণ ইমানেই ভিৰ এইফালে যোৱাটো পচিবলেই নহয় যাওঁতে চাগে আমাৰ 10-12 বাজি যাবগৈ সেইকাৰণে এইফালে আমি ওলাই দিলোঁ এইফালে গুচি যাম আৰু এইখিনিত পাতিছে এইখিনিত আছে অলপ চলপ সৰুকৈ পাতিছে এইফালে ভিৰ চিৰ নাই এইফালে ভিৰ নাই আজি ভাবিছিলোঁ আপোনালোকক গুৱাহাটীৰ নিস্তব্ধতাখিনি দেখুৱাম মই সপ্তমী দিনাখন পোৱা আজি ইমানেই ভিৰ ইমান হুলস্থুল এইখিনিতকৈ সৰুকৈ এটা দেখাব পাৰিলোঁ আপোনালোকক আমি আহি আছোঁ সোণাপুৰৰ ফালে হাই চুবু আমি ক'লৈ আহিলোঁ আমি আহি এতিয়া সোণাপুৰ পালোঁহি এয়া মানে কি হৈছিলে মই ৰেষ্টুৰেণ্টত খোৱাটো একদম মানে হেৰি নাছিলোঁ হাজবেণ্ডে ঘপককৈ লৈ গুচি আহিলে ভয় কি আৰু ভয় কৰিব লাগে বুলি মই এখন মুখত পিন্ধি ভিৰ ইমান তাতে বেছি মই মুখত একদম পূৰা মাছ চাছ পিন্ধি বহি আছোঁ আৰু মই বহুত ভয় খাই আছোঁ এতিয়াও মোৰ ভয় যোৱাই নাই মই সেইটো কাৰণে এনেকৈ মাছ পিন্ধি বহি আছোঁ আৰু এইফালে কোচত লৈ আছে দেউতাকে মই মানে বহুত খঙো উঠা নিচিনা হৈছিলে ইমান ভিৰলৈ মোক লৈ গৈছে মোক খং উঠিছে মই ভবা নাই ইমান ভিৰ চিৰ বুলি মই এনেও নাযাওঁ বুলিয়ে কৈছিলোঁ ঘপককৈ লৈ গ'ল আৰু এয়া পূৰা আৰু নিজকে ভিডিঅ' কৰি বহি আছোঁ আৰু অকলে এইফালে দেউতাকে লৈ আছে পুতেকক মই বহি আছোঁ এনেকৈ পূৰা ভিতৰত খং এটা আছে মোৰ কোনো আহিবলৈ মন নাছিলে
মই মাৰ্চ মানৰ পৰা একো বাহিৰত খোৱাই নাই আৰু একো বাহিৰত এনেকৈ ঘৰলৈও এনেকৈ অৰ্ডাৰ চৰ্ডাৰ কৰি একো অনা নাই, চব ঘৰতে বনাই বনাই খাইছোঁ। আজি ফাৰ্ষ্ট আহিলোঁ, বহুত ভয়ো খাই আছোঁ। অকণমান ৰিজৰ্টখনত মানে ধাবাখনত আপোনালোকক নজৰাটো দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। দেখাও नो 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 मत करो वो मत नो 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 ये खाएगा क्या? नहीं खाते, देखो वहाँ घास से वेस्ट हो रहा है, नहीं खाए वो कुछ और खा रहे অকণমানি ল'ৰাটোৱে মোক ইমানে এক্টিভ হয় আজিকালি ল'ৰা ছোৱালী, মোক নিজে নিজে আহি পেলাই কৈছে হাঁহকেইটাত হাঁহ খাবলৈ দিছে। অফিচত সঁচাকৈ খালেও তাহাঁতি পাতবিলাক, সেই ল'ৰাটো অকণমানি ল'ৰাটো। ভালো লাগিলে, ইমান এক্টিভ ল'ৰা, ভাল লাগে এনেকুৱা। খুব এটা ধুনীয়া পৰিৱেশ, ধুনীয়া। এইটো মানে আজি ভিৰ কাৰণে বেছি হুলস্থুল, এনেই কিন্তু বহুত ধুনীয়া হয়। আগতে আহিছোঁ আমি, ইয়াত এনেকৈ পাৰ্কো আছে, এইখন বাচ্ছা ল'ৰা ছোৱালী খেলিব পৰা। এনেই ভিৰ চিৰ নহ'লে কিন্তু আহিবলৈ ধুনীয়া। এনেকুৱাকৈ ল'ৰা ছোৱালী ভিৰ নাই, তথাপিতো ল'ৰা ছোৱালী আছে চব। এইফালে সৰু সৰু ঘৰ আছে, গোটেই ঘৰ ভৰি আছে, আৰু ৰেষ্টুৰেণ্ট এখনো মানে ভালকৈ জেগাই নাই। আমি যে ক'ত বহি খালোঁ আৰু, মানে ভালকৈ জেগা এখন ভালকৈ নাপালোঁ। খুব ধুনীয়া গছ চছ আছে, আৰু মাজে মাজে এনেকৈ গছ, আৰু মাজে মাজে ৰাস্তাৰ চাইডে চাইডে এনেকৈ সৰু সৰু ঘৰ আছে, খুব ধুনীয়া হয়। আপোনালোক আহিব পাৰে। সোণাপুৰৰ ৰিজৰ্ট আছে, বহুত ধুনীয়া ধুনীয়া কেইবাটাও আছে সেইখিনিতে। ৰিজৰ্ট আছে, ধাবা আছে, কিবা নাম চাম বেলেগ বেলেগ। আহিব চবতে ধুনীয়া ধুনীয়া। এয়া মই অলপ নিজে ফটো ছেশ্যন কৰি ল'লোঁ, অকলে আৰু মই। ফাইনেলি আমি এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ। চুবই বহুত দিগদাৰ হ'লে, এতিয়া আমি যাবলৈ আহিছোঁ ঘৰলৈ। তুমি উঠি লোৱাচোন। এয়া আমি আহিলোঁ আৰু চব পূজা চালোঁ, গাড়ীয়ে চাব লগা হ'ল, আৰু এনেকৈ সিহঁতক চব ভৰাই মেলি এতিয়া একদম কচুটো এয়া আহিলোঁ আৰু আমি চুলি জাল হৈ গ'ল। আমি আহিছোঁ, আৰু যদি ভিডিঅ'টি আশা কৰিছোঁ ভিডিঅ'টি ভাল লাগিলে, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো। তেতিয়াহ'লে আজিলৈ আহোঁ, সেইটো চাই থাকিব লাগে। বাই 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 চুবু, বাই 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 বাই।